নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। বন্ধুসকল, যদি বিশ্বৰ আটাইতকৈ ধনী দেশবোৰৰ বিষয়ে কোৱা হয় তেন্তে আমাৰ মনলৈ আমেৰিকা, ইংলেণ্ড, ফ্ৰান্স, জাৰ্মানী, অষ্ট্ৰেলিয়া আদিবোৰ দেশৰ নামেই প্ৰথমে আহিব। যদি আপোনাক সোধা হয় যে বিশ্বৰ আটাইতকৈ ধনী দেশ কোনখন, তেন্তে আপুনিও হয়তো আমেৰিকা নাইবা ইংলেণ্ডৰ নামেই প্ৰথমেই ল'ব। কিন্তু আপোনালোকক জনাই দিওঁ যে আমেৰিকাও 10খন ধনী দেশৰ তালিকাত নপৰে। আমেৰিকা ধনী দেশৰ তালিকাত 12 নম্বৰ স্থানত আছে। গতিকে আজি মই আপোনালোকক ক'বলৈ গৈ আছো বিশ্বৰ 10খন আটাইতকৈ ধনী দেশৰ বিষয়ে। গতিকে ভিডিঅ'টি শেষলৈকে নিশ্চয় চাব, লগতে চেনেলটিক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। বন্ধুসকল, এখন দেশ কিমান ধনী তাক নিৰ্ধাৰিত কৰা হয় সেই দেশখনৰ পাৰ কেপিটা ইনকমৰ দ্বাৰা। অৰ্থাৎ এখন দেশৰ প্ৰতিজন নাগৰিকে বছৰি গড়ে কিমান টকাৰ ইনকম কৰিলে। ইয়াৰ ভিত্তিতেই এইটো জানিব পৰা যায় যে সেই দেশখন ধনী নে দুখীয়া। প্ৰথমতে জানি লওক আমাৰ ভাৰতবৰ্ষৰ প্ৰতি ব্যক্তি ইনকম কিমান আৰু ভাৰত এই তালিকাৰ কিমান নম্বৰ স্থানত আছে। ভাৰতৰ প্ৰতি ব্যক্তি ইনকম হৈছে $2,191 অৰ্থাৎ প্ৰায় 1,64,000 টকা আৰু ভাৰত এই তালিকাত 139 নম্বৰ স্থানত আছে। এতিয়া আহক জানো বিশ্বৰ 10খন আটাইতকৈ ধনী দেশৰ বিষয়ে। 10 নম্বৰ থকা দেশখন হৈছে হংকং। হংকঙৰ আধিকাৰিক নাম হৈছে স্পেচিয়েল এডমিনিষ্ট্ৰেটিভ ৰিজন অফ দ্য পিপলছ ৰিপাব্লিক অফ চাইনা। হংকং চীনৰ দক্ষিণ পাৰত অৱস্থিত এখন সৰু দেশ আৰু প্ৰতি ব্যক্তি ইনকম হিচাপে হংকং বিশ্বৰ 10 নম্বৰৰ আটাইতকৈ ধনী দেশ। এই দেশখনৰ প্ৰতি ব্যক্তি ইনকম হৈছে $65,000, যি আমাৰ ভাৰতৰ হিচাপত প্ৰায় 48 লাখ টকাৰ সমান হয়। হংকঙৰ ৰাষ্ট্ৰীয় ভাষা হৈছে চাইনিজ আৰু ইংলিছ আৰু ইয়াৰ মুঠ জনসংখ্যা হৈছে প্ৰায় 74 লাখৰ আশে-পাশে। ইয়াৰ কাৰেন্সি হৈছে হংকং ডলাৰ, যি আমাৰ ভাৰতৰ প্ৰায় 10 টকাৰ সমান হয়। এই দেশখনৰ মুখ্য ইনকম আহে ফাইনেন্সিয়েল ছাৰ্ভিচ, ট্ৰেডিং, লজিষ্টিক আৰু টুৰিজমৰ পৰা। 9 নম্বৰ থকা দেশখন হৈছে আয়াৰলেণ্ড। ইউৰোপৰ এই দেশখনৰ সুন্দৰতাই সকলোৰে মন মোহিত কৰে। প্ৰকৃতি প্ৰেমীসকলৰ বাবে আয়াৰলেণ্ড এখন বহু জনপ্ৰিয় দেশ। আয়াৰলেণ্ডৰ মুঠ ক্ষেত্ৰফল হৈছে 84,421 স্কুৱেৰ কিলোমিটাৰ আৰু এই দেশখনৰ টোটেল পপুলেশ্যন হৈছে প্ৰায় 36,62,000। এই দেশখনত বাস কৰা লোকসকল প্ৰতিটো সময়তে বহু সুখী হৈ থাকে আৰু তেওঁলোকৰ লাইফষ্টাইলো বহু হাই কোৱালিটিৰ। ইয়াৰ মুখ্য কাৰণ হৈছে তেওঁলোকৰ লগত টকা পইচাৰ কোনো অভাৱ নাই আৰু ই ইউৰোপৰ এখন এনে দেশ যাৰ গ্ৰোথ ৰেট বহুত তীব্ৰতাৰে বৃদ্ধি হৈ আছে। আয়াৰলেণ্ডৰ কাৰেন্সি হৈছে ইউৰো আৰু আজিৰ দিনত 1 ইউৰোৰ মূল্য আমাৰ ভাৰতত 90 টকাৰ সমান হয়। আয়াৰলেণ্ডক বিশ্বৰ আটাইতকৈ ডাঙৰ দ্বীপো মনা হয়। আয়াৰলেণ্ডৰ প্ৰতি ব্যক্তি ইনকম হৈছে $64,000, যি ভাৰতৰ 49 লাখ টকাৰ সমান হয়। এই হিচাপে আয়াৰলেণ্ড বিশ্বৰ 9 নম্বৰৰ আটাইতকৈ ধনী দেশ। 8 নম্বৰ থকা দেশখন হৈছে নৰৱে। নৰৱে ইউৰোপ মহাদেশৰ উত্তৰত অৱস্থিত এখন বহু সুন্দৰ দেশ। নৰৱে অফিচিয়েল নেম হৈছে কিংডম অফ নৰৱে। নৰৱে নিজৰ প্ৰাকৃতিক সুন্দৰতাৰ বাবে বিশ্বত বহু বিখ্যাত, যাক উপভোগ কৰিবলৈ প্ৰতি বছৰে লাখ লাখ লোক নৰৱে ফুৰিবলৈ আহে। ইয়াৰ মুঠ জনসংখ্যা 53 লাখ আৰু 12,000ৰ আশে-পাশে আৰু এই দেশখন 3,85,000 আৰু 300 স্কুৱেৰ কিলোমিটাৰ ক্ষেত্ৰফললৈ বিয়পি আছে। নৰৱে মানুহসকলৰ লাইফষ্টাইল বহু উচ্চমানৰ। ইয়াৰ লোকসকলে বহু অধিক টকাৰ চেলেৰি পায় আৰু ইয়াত নিবনুৱাৰ সংখ্যা তেনেই কম। নৰৱেত অইল আৰু প্ৰাকৃতিক গেছৰ ডাঙৰ ডাঙৰ প্ৰাকৃতিক ভাণ্ডাৰ মজুত আছে আৰু ই এই দেশখনৰ প্ৰধান আৰু মুখ্য ইণ্ডাষ্ট্ৰী। নৰৱে কাৰেন্সি হৈছে নৰৱেজিয়ান ক্ৰোন, যি আমাৰ ভাৰতৰ প্ৰায় 9 টকাৰ সমান হয়। নৰৱেৰ প্ৰতি ব্যক্তি ইনকম হৈছে $67,300 আৰু ভাৰতত ইয়াৰ পৰিমাণ হয় প্ৰায় 50 লাখ টকা। নম্বৰ 7ত আছে ছুইজাৰলেণ্ড। ছুইজাৰলেণ্ড মধ্য ইউৰোপৰ এখন বহু সৰু দেশ। ছুইজাৰলেণ্ডকো নিজৰ সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে বিশ্বত জনা যায়, যাৰ বাবে প্ৰতি বছৰে লাখ লাখ টুৰিষ্ট ছুইজাৰলেণ্ড ফুৰিবলৈ আহে। ছুইজাৰলেণ্ডৰ মুঠ ক্ষেত্ৰফল হৈছে 41,285 স্কুৱেৰ কিলোমিটাৰ আৰু ইয়াৰ টোটেল পপুলেশ্যন হৈছে প্ৰায় 85,70,000। ছুইজাৰলেণ্ডৰ কাৰেন্সি হৈছে ছুইচ ফ্ৰাংক, যাক বিশ্বৰ আটাইতকৈ স্থিৰ আৰু মজবুত কাৰেন্সি হিচাপে জনা যায় আৰু ইয়াৰ 1 ছুইচ ফ্ৰাংক ভাৰতৰ 81.73 টকাৰ সমান হয়। ছুইজাৰলেণ্ডৰ লগত আৰৱ দেশবোৰৰ দৰে কোনো তেলৰ ভাণ্ডাৰ নাই আৰু নাতো এওঁলোকৰ লগত খেতি-বাতি কৰিবলৈ পৰ্যাপ্ত মাটি আছে, কাৰণ ইয়াৰ 60% অঞ্চল পাহাৰ পৰ্বতে আৱৰি আছে। ইয়াৰ স্বত্তেও ছুইজাৰলেণ্ডৰ ইকনমি বহু মজবুত আৰু ইয়াৰ মূল কাৰণটো হৈছে ইয়াৰ বেংকিং আৰু মেনুফেকচাৰিং ক্ষেত্ৰৰ বাবে। ছুইজাৰলেণ্ডৰ ছুইচ বেংক সমগ্ৰ বিশ্বত বিখ্যাত নিজৰ বেংকিং ছাৰ্ভিচৰ বাবে আৰু ইয়াৰ মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰী বিখ্যাত ৱৰ্ল্ড ক্লাছ প্ৰডাক্ট নিৰ্মাণ কৰাৰ বাবে, যেনে চকলেট, বিস্কুট, ইলেক্ট্ৰনিক সামগ্ৰী, লাক্সাৰী ঘড়ী, যেনে ৰলেক্স ব্ৰেণ্ডৰ বিষয়ে আপোনালোকে নিশ্চয় শুনিছেই চাগে। ইয়াৰ উপৰি কেমিকেলছ, হস্পিটেলত ব্যৱহাৰ হোৱা যন্ত্ৰপাতি ইত্যাদি। ছুইজাৰলেণ্ডৰ প্ৰতি ব্যক্তি ইনকম হৈছে $68,800 আৰু ভাৰতত ইয়াৰ পৰিমাণ হয় 51,54,000 টকা। 6 নম্বৰতে হৈছে লাক্সেমবাৰ্গ। লাক্সেমবাৰ্গ পশ্চিম ইউৰোপত অৱস্থিত এখন সৰু দেশ আৰু ইয়াৰ এৰিয়া হৈছে 2,586 স্কুৱেৰ কিলোমিটাৰ। এই দেশখনৰ মুঠ জনসংখ্যা 6 লাখ আৰু 2,000ৰ আশে-পাশে। লাক্সেমবাৰ্গৰ কাৰেন্সি হৈছে ইউৰো। এই দেশখনত কেৱল 4% লোকহে নিবনুৱা আছে। ইয়াৰ বেছিভাগ লোকৰেই ভাল চাকৰি, গাড়ী, বাংলা সকলো সুবিধা মজুত আছে।
ক'বলৈ গ'লে ইয়াৰ বেছিভাগ লোকে এটা লাক্সাৰী জীৱন উপভোগ কৰে। ইয়াৰ উপৰি এই দেশখনত টেক্সৰ মাত্ৰা বহু কম, যাৰ বাবে ইয়াৰ লোকসকল বহু হেপী থাকে। লাক্সেমবাৰ্গ বৰ্তমান সময়ত বিশ্বৰ 6 নম্বৰ আটাইতকৈ ধনী দেশ। ইয়াৰ প্ৰতি ব্যক্তি ইনকম হৈছে ৭২,০০০ US ডলাৰ আৰু আমাৰ ভাৰতত ইয়াৰ পৰিমাণ হয় প্ৰায় ৫৩ লাখ টকা। নম্বৰ ৫ত আছে UAE অৰ্থাৎ ইউনাইটেড আৰব এমিৰাট। UAE মধ্য পশ্চিম এছিয়াত অৱস্থিত এখন বহুত ধনী দেশ। আৰবৰ এই দেশখনৰ আজিৰ দিনত মুখ্য পৰিচয় হৈছে ইয়াৰ ডুবাই চিটি, যাৰ বাবে আৰবৰ নাম আজি বিশ্বৰ আটাইতকৈ ধনী আৰু উন্নত দেশৰ তালিকাত অন্তৰ্ভুক্ত আছে। এই দেশখনৰ মুঠ জনসংখ্যা হৈছে প্ৰায় ৯৫ লাখ আৰু ৮২,০০০ আশে-পাশে। এৰিয়াৰ হিচাপে এই দেশখন ৮৩,৬০০ স্কোয়াৰ কিলোমিটাৰলৈকে বিয়পি আছে। ইয়াৰ কাৰেন্সি হৈছে UAE দিহৰাম, যি আমাৰ ভাৰতৰ প্ৰায় ২০ টকাৰ সমান হয়। এই দেশখনৰ ৮৫% অধিক ইনকম অইলৰ পৰা আহে। ইয়াৰ উপৰি ইয়াত টুৰিজমৰ পৰাও বহু অধিক টকাৰ ইনকম হয়। UAEৰ প্ৰতি ব্যক্তি ইনকম হৈছে ৭৫,৪০০ US ডলাৰ, যাৰ পৰিমাণ আমাৰ ভাৰতত হয় প্ৰায় ৫৬ লাখ টকা। ৪ নম্বৰ থকা দেশখন হৈছে ব্ৰুনেই। এছিয়াৰ এই দেশখনক বিশ্বৰ এখন বহুত ধনী দেশ মনা হয় আৰু ইয়াৰ চুলতানৰ লাক্সাৰী জীৱনৰ বিষয়ে আপোনালোকে নিশ্চয় শুনিছেই চাগে। এই দেশখনৰ অফিচিয়েল নেম হৈছে নেশ্যন অফ ব্ৰুনেই দ্য এবভ অফ পিচ। ইণ্ডোনেছিয়াৰ কাষত অৱস্থিত এই দেশখনত আজিও ৰজাৰ শাসন চলে আৰু ইয়াৰ ৰজা বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি তালিকাত অন্তৰ্ভুক্ত আছে। তেওঁৰ লগত ৭,০০০তকৈ অধিক লাক্সাৰী কাৰ মজুত আছে। ব্ৰুনেইৰ মুঠ জনসংখ্যা হৈছে প্ৰায় ৪,১৭,০০০। এই দেশখনৰ মুঠ ক্ষেত্ৰফল হৈছে ৭,৫৩৫ স্কোয়াৰ কিলোমিটাৰ, অৰ্থাৎ ইও এখন বহু সৰু দেশ। এই দেশখনৰ ৯০% ইনকম আহে কেঁচা তেল, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছৰ পৰা। ব্ৰুনেইৰ কাৰেন্সি হৈছে ব্ৰুনেই ডলাৰ, যি আমাৰ ভাৰতৰ প্ৰায় ৫৬.৪৫ টকাৰ সমান হয় আৰু ইয়াৰ ব্যক্তি প্ৰতি ইনকম হৈছে ৮২,০০০ US ডলাৰ, যি আমাৰ ভাৰতৰ প্ৰায় ৬০ লাখ টকাৰ সমান হয়। বিশ্বৰ তৃতীয় আটাইতকৈ ধনী দেশখনৰ নাম হৈছে ছিংগাপুৰ। ছিংগাপুৰ দক্ষিণ পূব এছিয়াৰ ভাৰতৰ পৰা প্ৰায় ৪,০০০ কিলোমিটাৰ দূৰত ইণ্ডোনেছিয়া আৰু মালয়েছিয়াৰ কাষত অৱস্থিত আছে। ছিংগাপুৰৰ ইনকমৰ মুখ্য উৎস হৈছে টুৰিজম আৰু ছাৰ্ভিচ ছেক্টৰ। এই দেশখনত অনেক ওখ ওখ অট্টালিকা আপুনি দেখিবলৈ পাব আৰু এই দেশখন বহু পৰিষ্কাৰ পৰিচ্ছন্ন, যাৰ বাবে এই দেশখনত প্ৰতি বছৰে কোটি কোটি মানুহ ফুৰিবলৈ আহে। ইয়াৰ উপৰি এই দেশখনে বেংকিং ছেক্টৰৰ পৰাও বহু অধিক টকাৰ উপাৰ্জন কৰে। এই দেশখনৰ মুঠ জনসংখ্যা প্ৰায় ৫৭ লাখৰ আশে-পাশে, কিন্তু এই দেশখন ইমানেই সৰু যে ইয়াৰ এৰিয়া কেৱল ৭২২ স্কোয়াৰ কিলোমিটাৰ। ইয়াৰ কাৰেন্সি হৈছে ছিংগাপুৰ ডলাৰ আৰু ইয়াৰ $1 ভাৰতৰ পৰা ৫৬ টকাৰ সমান হয়। ছিংগাপুৰ এখন ইমানেই ধনী দেশ যে ইয়াৰ প্ৰতি ৬জন লোকত এজন কৰ'ৰপতি। ছিংগাপুৰত নিবনুৱাৰ কোনো অস্তিত্ব নাই। ইয়াৰ উপৰি ছিংগাপুৰক এখন বহু শান্তিপ্ৰিয় দেশ ৰূপে জনা যায়। ছিংগাপুৰৰ ব্যক্তি প্ৰতি ইনকম হৈছে ৯৪,৬০০ US ডলাৰ, যি আমাৰ ভাৰতৰ প্ৰায় ৭০ লাখ টকাৰ সমান হয়। দ্বিতীয় স্থানত থকা আটাইতকৈ ধনী দেশখন হৈছে মাকাও। মাকাও প্ৰতি ব্যক্তি আয় হিচাপে বিশ্বৰ দ্বিতীয় আটাইতকৈ ধনী দেশ। মাকাও হৈছে চীনৰ এখন বিশেষ প্ৰশাসনিক ক্ষেত্ৰ। মাকাও এখন বহু সৰু দেশ। ইয়াৰ ক্ষেত্ৰফল হৈছে মাত্ৰ ১১৫ স্কোয়াৰ কিলোমিটাৰ আৰু ইয়াৰ মুঠ জনসংখ্যা হৈছে প্ৰায় ৬.৫ লাখ, যাৰ ভিতৰত বেছিভাগেই হৈছে চীনা বংশীয় লোক। মাকাওৰ মুখ্য উদ্যোগৰ ভিতৰত ইলেক্ট্ৰনিক্স উপকৰণ, খেলাৰ সামগ্ৰী, কাপোৰ, টুৰিজম প্ৰধানত আছে। ইয়াত বহু অধিক পৰিমাণে হোটেল, ৰেষ্টুৰেণ্ট, ৰিজৰ্ট, বাৰ আৰু কেচিনো মজুত আছে। এই সকলোবোৰ মিলি মাকাওক বিশ্বৰ আটাইতকৈ ধনী দেশবোৰৰ ভিতৰত এখন বনায়। মাকাওৰ কাৰেন্সি হৈছে মাকানিজ পটকা, যি আমাৰ ভাৰতৰ প্ৰায় ১০ টকাৰ সমান হয় আৰু ইয়াৰ প্ৰতি ব্যক্তি ইনকম হৈছে ১,১৪,০০০ US ডলাৰ, যি আমাৰ ভাৰতৰ প্ৰায় ৮৪ লাখ টকাৰ সমান হয়। বিশ্বৰ আটাইতকৈ ধনী দেশখন হৈছে কটৰ। বন্ধুসকল, মধ্য পূব এছিয়াৰ এই দেশখন বিশ্বৰ আটাইতকৈ ধনী দেশ, যাৰ অফিচিয়েল নেম হৈছে ষ্টেট অফ কটৰ। ইয়াৰ জনসংখ্যা হৈছে ২৬ লাখ আৰু ৪১,০০০ আশে-পাশে। এই দেশখন ১১,৫৮৩ স্কোয়াৰ কিলোমিটাৰ ক্ষেত্ৰফলত অৱস্থিত। ইয়াৰ কাৰেন্সি হৈছে কাটাৰী ৰিয়াল আৰু ইয়াৰ ১ ৰিয়াল ভাৰতৰ প্ৰায় ২০ টকাৰ সমান হয়। এই দেশখনৰ ব্যক্তি প্ৰতি ইনকম হৈছে ১,২৪,০০০ US ডলাৰ আৰু ভাৰতত ইয়াৰ পৰিমাণ হয় প্ৰায় ৯২ লাখ টকা। এই দেশখনৰ প্ৰায় ৮৪% ইনকম তেল আৰু প্ৰাকৃতিক গেছৰ পৰা হয়। ইয়াৰ উপৰি ইয়াত প্ৰতি বছৰে লাখ লাখ টুৰিষ্ট ফুৰিবলৈ আহে। কটৰৰ বেছিভাগ লোকৰ লাইফষ্টাইল বহু অধিক উন্নত মানৰ আৰু ইয়াৰ ৯৯% লোকৰ লগত টকা পইচাৰ কোনো অভাৱ নাই। গতিকে বন্ধুসকল, এয়াই আছিল বিশ্বৰ ১০খন আটাইতকৈ ধনী দেশ। ভিডিঅ'টি চাই কেনে লাগিল তলত কমেণ্ট কৰি নিশ্চয় জনাব আৰু ভাল লাগিলে এটা লাইক কৰি দিব। লগতে চেনেলটিক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে পুনৰ এক নতুন তথা ইণ্টাৰেষ্টিং ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ ধন্যবাদ।